হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভাল। আৰু পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ। সকলোকে মোৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা থাকিল, ভোগালী বিহুৰ। আৰু বিহু কেনেকুৱা গ'ল আপোনালোকৰ কমেণ্টত জনাবচোন। আৰু মোৰ বিহু কেনেকুৱা গ'ল সকলোখিনি আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে দেখাম বুলি ভাবিছোঁ। এইফালে ভাইটিয়ে মেজি বনাবলৈ এয়া কলৰ চচনিবিলাক লৈ যাই আছে। এতিয়া আহি গ'লোঁ বৰা চাউল খুন্দিবলৈ মাৰ লগত। আৰু যিহেতু ভোগালী বিহু, ভোগেৰে ভৰপূৰ বিহুটো। আৰু এইফালে লাৰু পিঠা নহ'লে একদমেই আধৰুৱা হৈ থাকে এই বিহুটি। আৰু এইফালে লৈছোঁ মই বৰা চাউল চালিবলৈ, মায়ে দি আছে এইফালে ঢেঁকী। গুড়া চালি মই ইমান বেছি ভাল নাপাওঁ, কাৰণ বৰা চাউল চালোতে অকণমান দিগদাৰ হয়, আঠা থাকে যিহেতু। আৰু এইবাৰ মাৰ পৰা অলপ শিকিলোঁ চালিবলৈ, আৰু চালি বেয়া নালাগিল, ভালেই লাগিল। আৰু বৰা চাউলটো যে পটপটে চালি হেঁচি থ'ব লাগে। চাউল খুন্দা হ'ল, এতিয়া গৈ চাম ভাইটিয়ে কিমানখিনিনো আগবাঢ়িছে। এয়া ভাইটিৰ মেজিও ৰেডি হৈ গ'ল ইয়াতে। সঁচাকৈ বিহুতে আহিলে বহুত ভাল লাগে, সকলোৱে যে নিজৰ কামত ব্যস্ত হৈ থাকে। একেবাৰে ভাইটি মেজি বনোৱাত ব্যস্ত। এইফালে মায়ে পিঠাৰ কাৰণে গুড় পগাই আছে চৌকাতে। বৰা চাউলৰ পিঠা বনাবৰ কাৰণে গুড়েদি বনাব, চেনি দিও বনোৱা হয়, কিন্তু আমাৰ বেছিভাগ গুড়েদি বনোৱা হয়। আৰু গুড় নাৰিকল দি, এইফালে তিল দিও বনোৱা হয়। এইফালে এয়া মিক্স কৰি লৈছে নাৰিকল গুড়। আৰু প্ৰথমে বহিছে এয়া মায়ে পিঠা বনাবলৈ। মই ভাবিছোঁ এইবাৰ ময়ো কেইখনমান বনাই চাম, জানো কি হয়। যোৱাবাৰ বনাইছিলোঁ কেইখনমান, সিমান বেয়া হোৱা নাছিল। তথাপিতো এইবাৰ অকণমান আকৌ শিকিম বুলি ভাবিছোঁ। সৰুতে যে মায়ে পিঠা বনাব বহিলে, বাইদেউ আৰু মই কাষত বহি গৈছিলোঁ, মা আমিও পিঠা বনাম বুলি। যেতিয়া পিঠাখন বনাব দিছিলে আমাক, গুড়াখিনি টাৱাত দিয়াৰ লগে লগে পিঠাখনৰ ঘূৰাবই নাপাওঁ, ফাটি থাকে। আৰু এইবাৰ যে অকণমান শিকিব পালোঁ, মানে জুইটো কেনেকুৱা লাগে, তাৰপিছতে পিঠাখিনি গুড়াখিনি দি কেনেকৈ ঘূৰাব লাগে, কি সেইখিনি যে মাৰ পৰা অকণমান শিকিব পালোঁ। শিকি মোৰ বহুত ভাল লাগিলে এইবাৰ সঁচাকৈ। আৰু মই বনাইছোঁ ইয়াত তিল আৰু গুড় দিয়া পিঠা। আপোনালোকে জনাবচোন কেনেকুৱা হৈছে। এইবাৰ যে উৰুকাৰ দিনা সোমবাৰ পৰি, সেইকাৰণে একদম নিৰামিষ খালোঁ। মিক্স চব্জি লগতে পনীৰ, মটৰ আৰু বেঙেনা বেচন দি বনোৱা হৈছে। আৰু মাটিমাহৰ দাইল আছে লগতে মিক্স কৰি বনোৱা। মৰ্ণিং বন্ধু বান্ধৱীসকল, আকৌ এবাৰ সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আৰু এতিয়া মই যাই আছোঁ জুইৰ উমান ল'বলৈ, মেজি জুই বুবলৈ। এইফালে দেউতাই মেজি জ্বলাব ধৰিছে। ৰাতিটো যিহেতু নিয়ৰ পৰি থকাৰ কাৰণে ভালকৈ জ্বলাই নাছিল মেজিটো। এইফালে এতিয়া ধুনীয়াকৈ জুই উঠিছে দপদপাই, আৰু জুইৰ তাপ একদম বঢ়িয়াকৈ লাগিছে। অকণমান দেখাই দিছোঁ আপোনালোকক। আৰু এতিয়া আমি সকলোৱে এটা এটাকৈ তিল, মাহ লগতে পিঠা লাৰু অলপ অলপ জুইত দি দিম আৰু দি সেৱা কৰিম। তাৰপিছতে আমি আৰু জলপান খাবলৈ যাম। মেজি জুই পোৱা এতিয়া আমাৰ শেষ হ'ল। আৰু এতিয়া গৈ বাবু আৰু মই মা দেউতাৰ পৰা সেৱা ল'ম, আৰু লৈ তাৰপিছতে আমি জলপান খাম। বিহু বুলি জলপান নাখালে কিবা এটা খালি খালি লাগি থাকে। আৰু জলপান মানে দৈ চিৰা কোনে খাই ভাল পায় জনাবচোন। মই পিছে ইমান বেছি ভাল নাপাওঁ, তথাপিতো বিহু বুলি অলপমান খাম বুলি ভাবিছোঁ। জলপান খাই থাকোঁতে বাবুয়ে হেনো কথা এটা ওলালে। সি ক'ৰবাৰ পৰা কেঁচা চুঙা এটা কাটি আনিছে, মানে বাঁহৰ চুঙা। সি বোলে এইবাৰ বাঁহৰ চুঙাৰ পিঠা খাব। এনে বিশেষকৈ আমাৰ ঘৰত বাঁহৰ চুঙাৰ পিঠা বনোৱা নহয়, এইবাৰ প্ৰথমবাৰ বনাম বুলি ভাবিছোঁ। এইফালে মানে বাঁহৰ চুঙাৰ পিঠাৰ কাৰণে নাৰিকল ৰুকা আৰু এনে চাউলৰ গুড়া লগতে গুড়, চেনি অলপ, নিমখ অলপ, গোটেইখিনি দি চুঙাটোত ধুনীয়া কৰি ভৰাই লৈছোঁ। আৰু এইফালে দেউতাই ধুনীয়া কৰি তলত কলগছ এডাল কাটি দিছে। আৰু এইখিনি যোগাৰখিনি বেছিভাগ ভাইটিয়ে কৰিছে। তাৰপিছতে মায়ে দিলে চুঙাটোত গোটেইখিনি ভৰাই, দি কিনে এইফালে এতিয়া জুই দিব ধৰিছোঁ। পিঠাৰ মিক্সাৰখিনি ইমান ধুনীয়াকৈ শিকাই দিয়াৰ বাবে মোৰ বন্ধুজনক থেংক ইউ কৈছোঁ, কাৰণ পিঠাটো খাই সঁচাকৈ বহুত বেছি ভাল লাগিল আমাৰ। ঠিক আছে ফ্ৰেণ্ডছ, এতিয়ালৈ আহিছোঁ। আকৌ লগ পাম নতুন ভিডিঅ'ত আপোনালোক সকলোকে। তেতিয়ালৈ সকলোৱে ভালে থাকক, কুশলে থাকক আৰু হাঁহি থাকক, কাৰণ হাঁহি থাকিলে স্বাস্থ্যৰ কাৰণে ভাল।